আজিৰ পৰা আমাৰ অসমত আৰম্ভ হৈছে সেল্ফ ইনুমাৰেশ্যন প্ৰচেছ লোকপিয়ল 2027 আৰু এই সেল্ফ ইনুমাৰেশ্যন প্ৰচেছটো আপুনি নিজে কৰিব পাৰিব, আপোনাৰ ঘৰতে কৰিব পাৰিব। আৰু এই স্বগণনা বা সেল্ফ ইনুমাৰেশ্যন প্ৰচেছটো যদি আপুনি কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ঘৰত যিজন ইনুমাৰেটৰ্ছ আহিব সেই ইনুমাৰেটৰ্ছজনে কামখিনি কৰাত বহুত সুবিধা পাব। লগতে আপুনি যিখিনি তথ্য তেখেতক দিব লাগিব সেই তথ্যখিনি তেখেতক দিওঁতেও আপোনাৰ বহুত সুবিধা হ'ব। গতিকে আপুনি দেৰি নকৰাকৈ এই ভিডিঅ'টো গোটেই চাওক আৰু গোটেই সম্পূৰ্ণকৈ এটা এটাকৈ পইণ্ট চাই পেলাই সেল্ফ ইনুমাৰেশ্যন প্ৰচেছটো আপুনি আজি সম্পন্ন কৰি থৈ দিয়ক। আৰু সেল্ফ ইনুমাৰেশ্যন প্ৰচেছটো কৰা মানে আপুনি আপোনাৰ নিজৰ যিখিনি ঘৰৰ তথ্য সেই তথ্যখিনি শুদ্ধভাৱে আপুনি দিব পাৰিব। আহক কেনেকৈ কৰিব চাই লওক। এই চেঞ্চাছৰ যিটো সেল্ফ ইনুমাৰেশ্যন পৰ্টেল আছে se.census.gov.in এই পৰ্টেলটোত আপুনি যাব লাগিব। এই পৰ্টেলটোত যোৱাৰ পিছত যদি আপোনাৰ এনেকুৱা দেখা হৈ থাকে স্ক্ৰীনখন য'ত আপোনাৰ এনেকুৱাকৈ অলপমান বস্তুবোৰ ডাঙৰকৈ আহি আছে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব। প্ৰথমে এই ওপৰত 3 ডট এটা যে আছে 3 ডটত যাব লাগিব। 3 ডটত যোৱাৰ পিছত অলপ তলৰ পিনে গ'লে ইয়াতে দেখিব ডেস্কটপ ছাইট বুলি। এই ডেস্কটপ ছাইটটো আপুনি অন কৰি ল'ব লাগিব। এতিয়া ডেস্কটপ ছাইটটো অন কৰি লোৱাৰ লগে লগে আপোনাৰ স্ক্ৰীনখন এনেকুৱা দেখা হৈ যাব। অলপমান সৰু, অলপ লেপটপ টাইপৰ এনেকুৱা দেখা হৈ যাব। ডেস্কটপ স্ক্ৰীনখন অন কৰাৰ কাৰণ আছে, পিছত অফ কৰি ল'লেও কথা নাই, কিন্তু কিয় মই কৈছোঁ গম পাব অলপ পিছত। এতিয়া প্ৰথমতে আপুনি লগ ইন কৰিব লাগিব। সেল্ফ ইনুমাৰেশ্যন HLO মানে হাউচ লিষ্টিং অপাৰেশ্যন যিটো পৰ্টেল আছে সেইটোত আপুনি লগ ইন কৰিব লাগিব। সেইটোত লগ ইন কৰিবৰ কাৰণে প্ৰথমে ইয়াতে আপুনি ষ্টেট চিলেক্ট কৰিব দিয়া আছে, তো আপুনি ষ্টেটখন চিলেক্ট কৰি লওক। ফাৰ্ষ্ট কাম আপোনাৰ ষ্টেট চিলেক্ট কৰাটো হ'ব। তো মই ইয়াত অসম চিলেক্ট কৰিলোঁ। অসম চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাক অলপমান জ্ঞান বাৰ্তা দিয়া হৈছে যে কেতিয়া কি কৰিব লাগিব। ইয়াত আপোনাৰ SCID এটা জেনেৰেট হ'ব, সেই গোটেইখিনি ইয়াতে লিখি দিয়া হৈছে। আপুনি দৰকাৰ যদি হয় তেতিয়াহ'লে পঢ়ি চাব পাৰে, আদাৰৱাইজ ইমান বেছি দৰকাৰ নাই। তো মেইন কথা আপুনি জানিব লাগিব এই গোটেইখিনি কাম হোৱাৰ পিছত এটা সেল্ফ ইনুমাৰেশ্যন ID জেনেৰেট হ'ব, আৰু সেই সেল্ফ ইনুমাৰেশ্যন যিটো ID আছে সেই সেল্ফ ইনুমাৰেশ্যন IDটো আপুনি লগত ৰাখিব লাগিব। যেতিয়া আপোনাৰ ঘৰলৈকে ইনুমাৰেটৰ্ছ আহিব তেতিয়া সেই IDটো আপুনি দিব লাগিব, আৰু লোকেশ্যনটো একদম পাৰফেক্টলি চিলেক্ট কৰিব লাগিব। তো ইয়াত অ'কে কৰিব। ইয়াত অ'কে কৰাৰ পিছত ইয়াতে কেইটামান অপশ্যন দিব লগা হৈছে। অপশ্যনকেইটা হ'ল মানে কেইটামান বস্তু ফিল কৰিব লাগিব। নেম অফ দ্য হেড অফ দ্য হাউচ হ'ল আপোনাৰ ঘৰৰ মূল মানুহ কোনজন। ইমেইল অপশ্যনেল দিব পাৰে, নিদিব পাৰে, আৰু মোবাইল নম্বৰ। এই মোবাইল নম্বৰটো আপোনালোকৰ এনেকুৱা এজনৰ হ'ব লাগিব যাক ফোন কৰিলে পায়, যিজনে তথ্যবোৰ সকলো জানে আৰু যিজনে তথ্যবোৰ দিব পাৰিব, তেনেকুৱা এজনৰ মোবাইল নম্বৰ হ'ব লাগিব। আৰু ইয়াতে নেম অফ দ্য হাউচ হোল্ডত এনেকুৱা এজন মানুহৰ নাম দিব যিজনে সিদ্ধান্ত ল'ব পাৰে, যিজনে কৰ্তৃত্ব আছে সিদ্ধান্ত লোৱাৰ কাৰণে, তেনেকুৱা। আৰু ইয়াত কেপচা যে টিপিব দিছে ইয়াতে, এই কেপচাটো মানে হ'ল এই কাষত যিটো নম্বৰ আছে, এই কাষত যি লিখা আছে ইয়াতে আপোনাৰ যি লিখা নাথাকক কিয়, কেপিটেল লেটাৰ স্মল লেটাৰ কোনো মেটাৰ নকৰে, যেনেকৈ যি থাকে তেনেকৈ ইয়াত লিখিব লাগিব। এতিয়া প্ৰথমে মই গোটেইখিনি ফিল আপ কৰি পেলাই নেক্সট পেজলৈকে যাই পেলাই আপোনাক দেখাই আছোঁ। লগতে আৰু এটা কথা মনত ৰাখিব, ইয়াতে আপুনি যদি হেড অফ দ্য হাউচ হোল্ড এবাৰ চিলেক্ট কৰিছে, এজনৰ নাম দিলে, পিছত কিন্তু এইটো আকৌ আপুনি সলনি কৰিব নোৱাৰিব। ফোন নম্বৰো তেনেকৈ পিছত আকৌ সলনি কৰিব নোৱাৰিব। গোটেইখিনি ডিটেইলছ পুট কৰাৰ পিছত এনেকৈ আহিব। ইয়াত আপুনি OTPটো পুট কৰিব লাগিব। তাৰপিছত আপুনি লেংগুৱেজ চিলেক্ট কৰিব লাগিব। আপুনি অসমীয়াত কমফৰ্টেবল যদি অসমীয়া চিলেক্ট কৰিব, ইংৰাজীত যদি কমফৰ্টেবল আপুনি ইংৰাজী চিলেক্ট কৰিব। তাৰপিছত এই কেপচাটো আকৌ এবাৰ ইয়াত দিব লাগিব, দি পেলাই ভেৰিফাই OTP অপশ্যনটো আপুনি ক্লিক কৰিব লাগিব। প্ৰথম স্ক্ৰীনখনত অহাৰ লগে লগে OTP ভেৰিফাই কৰি এতিয়া আপোনাৰ ইয়াতে কেইটামান অপশ্যন দেখিব। প্ৰথমটো হ'ল আপুনি লোকেশ্যন ডিটেইলছ ফিল কৰিব লাগিব। তাৰপিছত আপোনাৰ চেঞ্চাছ হাউচ যিটো আছে সেই চেঞ্চাছ হাউচটোৰ ডিটেইলছ ফিল কৰিব লাগিব। তাৰপিছত হাউচ হোল্ডৰ ইনফৰমেশ্যন দিব লাগিব। তাৰপিছত এমেনিটিজৰ দিব লাগিব, মানে কি কি সুবিধা আছে, কি কি এছেট আছে, সম্পত্তি আছে সেইবোৰ, আৰু লাষ্টত আপুনি প্ৰিভিউ এণ্ড কনফাৰ্ম কৰিব লাগিব। এতিয়া মই আপোনালোকক কেনেকৈ দিব এইটো দেখাই গৈছোঁ। ইয়াতে মই এটা এক্সাম্পল দিছোঁ। ইয়াতে এক্সাম্পলটোত এনেকুৱাকৈ আপোনাক দেখাইছোঁ চাব। প্ৰথমতে আপোনাৰ ষ্টেট যিখন আছে ষ্টেটখন চিলেক্ট হৈয়ে থাকিব। ইয়াতে ষ্টেট চিলেক্ট হৈ থাকিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইখন চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ঘৰটো যি ঠাইত আছে সেই ঠাইত পিনক'ডটো ইয়াত বহাব। তাৰপিছত আপোনাৰ ঘৰৰ ওচৰত যি লেণ্ডমাৰ্ক আছে, লেণ্ডমাৰ্ক মানে হ'ল আপোনাৰ গাঁওখনৰ নাম, বা কিবা যদি ভাল ডাঙৰ স্কুল আছে, পুলিচ ষ্টেচন আছে, যিটো মেপত আছে, আপুনি জানে যে গুগল মেপত আছে, সেই লোকেশ্যনটো ইয়াতে লিখিব। ইয়াতে লিখি পেলাই আপুনি চাৰ্চ কৰিব। তাৰপিছত ইয়াতে আপোনাৰ মেপখনত এনেকৈ দেখাব, ক'ত আছে আপোনাৰ মেপখনত দেখাই দিব। তাৰ পিছৰ কামটো হ'ব আপুনি এই ৰেড পিনটো যে আছে, এইটো দেখিছে, এই ৰঙা পিন এটা দেখিছে ইয়াতে, এই ৰঙা পিনটো আপুনি আপোনাৰ ঘৰৰ ওচৰলৈকে মুভ কৰিব লাগিব। এতিয়া ডাইৰেক্ট মেপখনত এনেকৈ চাই আপুনি মুভ কৰিব নোৱাৰিব পাৰে। তাৰ বাবে প্ৰথমে আপুনি আপোনাৰ ডিটেইলছখিনি বহাই লওক। ইয়াতে লেণ্ডমাৰ্ক, পিনক'ড,
ডিষ্ট্ৰিক্ট এইবোৰ আপোনালোকে বহাই লওক তো মই বহাই লৈছোঁ বহাই লৈ পেলাই আপোনাক দেখাই আছোঁ এতিয়া মই ইয়াত বহাইছোঁ আপোনাৰ ডিষ্ট্ৰিক্ট দিছোঁ কামৰূপ আৰু পিনক'ড দিছোঁ 781354 সেই হিচাপত মোক লাগে ৰঙিয়া ষ্টেট বেংকৰ ওচৰৰ ঠাইখিনি আপোনাৰ লেণ্ডমাৰ্কত যেতিয়া টাইপ কৰিব মোক ধৰিছোঁ লেণ্ডমাৰ্ক লাগে আপোনাৰ ৰঙিয়া SBI ঠিক আছে তো SBI ব্ৰাঞ্চ ৰঙিয়া SBI চাৰ্চ কৰাৰ লগে লগে আহি গৈছে ইয়াতে টিক কৰক টিক কৰাৰ পিছত এনেকৈ আহিব লোকেশ্যন অ'কে বুলি ক্লিক কৰিব অ'কে বুলি ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ এই মেপখন অলপ সৰু ডাঙৰ কৰি ল'ব ঠিক আছে এই মেপখন সৰু ডাঙৰ কৰি ল'ব এতিয়া আপুনি দেখা পাব ইয়াতে SBI দেখাইছিল ইয়াতে এইখিনি চাওক ইয়াতে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ যিখিনি ঠাইত এক্সেক্টলি যিখিনি ঠাইত এই আমাৰ মেপত SBI আছিলে তো তাত দেখাই দিব এতিয়া এই হালধীয়া পইণ্টটো দেখিছেনে মই আঙুলিৰে যেতিয়া জুম ইন কৰিছোঁ মেপখনত তেতিয়া হালধীয়া পইণ্ট এটা আপোনাৰ ঘূৰি আছে তো সেই হালধীয়া পইণ্টটোক ফ'ল' কৰিব সেই হালধীয়া পইণ্টটো নি পেলাই আপুনি আপোনাৰ ঘৰৰ ওপৰত দিব লাগিব ধৰি লৈছোঁ মোৰ ঘৰ এইখিনিত তেতিয়াহ'লে মই এইখিনিত এইটো পুট কৰিম এতিয়া আপুনি তলৰ পিনে গৈ অলপমান কনফাৰ্ম লোকেশ্যন বুলি এটা অপশ্যন পাব এইখিনি দেখা পাব এইটো কনফাৰ্ম লোকেশ্যন বুলি আছে এই কনফাৰ্ম লোকেশ্যনত গৈ আপুনি ক্লিক কৰিব লাগিব লোকেশ্যন কনফাৰ্ম ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে মেপখনৰ তলত ছেভ এণ্ড নেক্সট বুলি আছে এই ছেভ এণ্ড নেক্সটটো আপুনি প্ৰেছ কৰিব তাৰপিছত ওপৰৰ পিনে আপোনাক ইয়েছ নো এটা কনফাৰ্মেশ্যন সুধিব তো আপুনি যিহেতু ঘৰখন ভালকৈ চাই লৈছে ওপৰৰ পৰা গতিকে এইটো আপুনি ইয়েছ কৰি দিব এতিয়া আপোনাৰ 2 নম্বৰত আছে চেঞ্চাছ হাউচ ডিটেইলছ ইয়াতে আপোনাক সুধিব প্ৰিডমিনেণ্ট মেটেৰিয়েল হিচাপে আপোনাৰ ঘৰখনত কোনটো ঠাইত কি ব্যৱহাৰ হৈ আছে প্ৰথম কুৱেশ্যনটো আছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ মানে আপুনি আপোনাৰ ঘৰখনৰ প্ৰত্যেকটো ৰুমত কিহৰ ফ্ল'ৰ ইউজ কৰি আছে এতিয়া চাওক যদি আপোনাৰ ঘৰখনত এটা ৰুমত টাইলছ লগোৱা আছে আৰু 4টা ৰুমত আপোনাৰ কংক্ৰিট মানে প্লাষ্টাৰ কৰা যিটো আমাৰ ট্ৰেডিশ্যনেল থাকে তেতিয়াহ'লে আপুনি সেই যিটো ঘৰখনত যিটো বস্তু বেছিকৈ আছে সেই বেছিকৈ থকাটো চিলেক্ট কৰিব লাগিব তো ইয়াতে মই চিমেণ্ট ফ্ল'ৰ যিটো সেইটো চিলেক্ট কৰিছোঁ যিহেতু বেছিকৈ চিমেণ্টৰ হয় এইটো তাৰপিছত প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৱাল অফ দ্য চেঞ্চাছ হাউচ গোটেই ঘৰটোৰ চেঞ্চাছ হাউচটোৰ যিখিনি ৱাল আছে ৱালখিনি কিহেৰে বনোৱা যদি আপোনাৰ ৱালখিনি গ্ৰাছ থেটছ মানে বাঁহ ঘাঁহ খেৰ এইবোৰেৰে বনোৱা তেতিয়াহ'লে এইটো চিলেক্ট কৰিব প্লাষ্টিক বা পলিথিন হ'লে এইটো বোকাৰে লেপি থোৱা বা যিবোৰ নজ্বলোৱা ইটা থাকে সেনেকুৱা হ'লে এই 3 নম্বৰ অপশ্যনটো কাঠ হ'লে এইটো ষ্ট'ন পেকড উইথ নট পেকড উইথ মৰ্টাৰ মানে শিল কিছুমান এনেকৈ জাপি থৈ দিয়ে কিন্তু তাতে মছলা নিদিয়ে মানে চিমেণ্টৰ আৰু বালিৰ মছলাটো দি পেলাই লগাই নথয় তেনেকুৱা হ'লে ষ্ট'ন নট পেকড উইথ মৰ্টাৰ আদাৰৱাইজ যদি সেনেকুৱাকৈ ভালকৈ গাঁঠি পেলাই বনাই থোৱা আছে শিলেৰে তেতিয়াহ'লে ষ্ট'ন পেকড উইথ মৰ্টাৰ বাকী যদি আপোনাৰ ঘৰখনৰ চাৰিও ছাইডটোত টিং দিয়া আছে তেতিয়াহ'লে GI মেটেল চিট এছবেষ্টছ চিট এইবোৰ আৰু বাৰ্ণ ব্ৰিক হ'লে যদি ইটা গাঁঠি থৈছে কিন্তু প্লাষ্টাৰ কৰা নাই তেতিয়াহ'লে আৰু কংক্ৰিট যদি প্লাষ্টাৰ কৰি পেলাই ধুনীয়াকৈ ৰং চং দি থৈছে তেতিয়াহ'লে সেইটো হ'ব কংক্ৰিট ঠিক তেনেকৈ আপোনাৰ প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ অফ দ্য চেঞ্চাছ হাউচ এইটোতো এনেকুৱাই অপশ্যনকেইটা ছেইম আছে তো ৰুফত যদি আপোনাৰ চড আছে তেতিয়াহ'লে আপুনি কংক্ৰিট চিলেক্ট কৰিব যদি আপোনাৰ GI মেটেল এনেকুৱা ধৰণৰ আছে তেতিয়াহ'লে মানে GI মেটেল মিনছ টিঙৰ কথা কোৱা হৈছে তেতিয়াহ'লে টিং চিলেক্ট কৰিব তাৰপিছত ঘৰটোৰ অৱস্থা কেনেকুৱা আপুনি নিজে জানিব আপুনি যদি ভাবে ঘৰটো ধুনীয়া বাসোপযোগী ভাল ঘৰ তেতিয়াহ'লে আপোনাৰ মনত যদি ভাল তেতিয়াহ'লে গুড দিব আৰু যদি আপুনি ভাবে নাই আৰু যেনি তেনি আছোঁ তেতিয়াহ'লে সেইটো লিভেবল দিব আদাৰৱাইজ একদম জৰাজীৰ্ণ যিটো চিটুৱেশ্যন সেনেকুৱা যদি হয় তেতিয়াহ'লে ডাইলেভিডেটেড দিব আপুনি এই লাষ্টৰ অপশ্যনটো তাৰপিছত ছেভ আৰু নেক্সট কৰিব লাগিব ইয়াতে এটা কনফাৰ্মেশ্যন সুধিব আপোনাক কনফাৰ্মেশ্যন কৰিব ইয়েছ কৰিব এইবাৰ 3 নম্বৰ ফৰ্মখন আহিব আৰু 3 নম্বৰ যিখন ফৰ্ম সেইখনত হাউচ হোল্ড ইনফৰমেশ্যন মানে হাউচ হোল্ডত আপোনাৰ কিমানগৰাকী মানুহ আছে কিমান মেৰিড কাপল আছে সেইখিনি আপোনাৰ ইয়াৰ পৰা জানিব বিচাৰিব যেতিয়া প্ৰথমতে বাহিৰত ফৰ্মখন প্ৰথম ফিল আপ কৰাৰ টাইমত যিজন হাউচ হোল্ডৰ নাম ভৰাই থৈ আহিছিল সেই হাউচ হোল্ডৰ নামটোৱে ইয়াতে শ্ব' কৰি থাকিব সেইটো এতিয়া আপুনি চেঞ্জ কৰিব নোৱাৰিব তাৰপিছত প্ৰথম কুৱেশ্যনটো হ'ব টোটেল নাম্বাৰ অফ পাৰ্চনছ নৰ্মেলি টোটেল নাম্বাৰ অফ পাৰ্চন নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ মানে ইয়াত থাকে ঠিক আছে তেওঁ মাজে মাজে বেলেগত যদি যায় বেলেগত কেতিয়াবা আমাৰ দুমাহ ক'ৰবাত থাকে কিবা সেনেকুৱা কণ্ডিশ্যন নাই যদি ইয়াত নৰ্মেলি থাকেই মানে ঘৰটোত তেতিয়াহ'লে তেওঁক ইনক্লুড কৰিব ডিফেন্সৰ মানুহক বা কোনোবা ধৰক বাহিৰত পঢ়িব গৈছে তেনেকুৱা মানুহক ইনক্লুড কৰিব নালাগে যি 6 মাহ 7 মাহৰ মূৰত কেতিয়াবা আহে তেনেকুৱা মানুহক ইনক্লুড কৰিব নালাগে মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ সেইটো চিলেক্ট কৰিব তাৰপিছত SC ST হয় নেকি সুধিব যদি আপুনি আপোনাৰ SC STৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে দিব আৰু OBC জেনেৰেল বাকী সকলোবোৰ ইয়াতে আদাৰ্ছত আহিব
তাৰপিছত অ'নাৰশ্বিপ ষ্টেটাছ অফ দ্য হাউচ অ'নাৰশ্বিপ ষ্টেটাছ আপুনি যদি ঘৰটো আপোনাৰ নিজৰ হয় তেতিয়াহ'লে অ'নড হ'ব যদি ৰেণ্টেড হয় মানে ভাড়ালৈ লৈছে বা গভৰ্ণমেণ্ট কোৱাৰ্টাৰত আছে তেতিয়া আপোনাৰ ৰেণ্টেডেই হ'ব সেইটো তাৰপিছত নাম্বাৰ অফ দ্য ডুৱেলিং ৰুমছ মানে আপোনাৰ এইটো কুৱেশ্যন নাম্বাৰ অফ দ্য ডুৱেলিং ৰুম তাৰমানে আপোনাৰ ঘৰখনত কিমানটা থকা ৰুম আছে ইয়াতে আপুনি কিটচেন ইনক্লুড নকৰিব বাৰাণ্ডা ইনক্লুড নকৰিব টয়লেট ইনক্লুড নকৰিব বাথৰুম ইনক্লুড নকৰিব ষ্ট'ৰ ৰুম ইনক্লুড নকৰিব অনলি থকা ৰুম তাৰপিছত ইয়াতে নাম্বাৰ অফ মেৰিড কাপলছ লিভিং ইন দিছ হাউচ হ'ল যদি আপোনাৰ সেই ঘৰখনত কিমানগৰাকী মেৰিড কাপল আছে কিমান যোৰ আপোনাৰ ধৰক মা দেউতা আছে তেতিয়াহ'লে এযোৰ হ'ব যদি আপুনিও বিয়া কৰাইছে তেতিয়াহ'লে দুযোৰ হ'ব যদি আপুনি আছে অকলে আপোনাৰ মা দেউতা আছে তেতিয়াহ'লে সেনেকৈ এযোৰ হ'ব 7 নেক্সট কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে আপোনাৰ ইয়েছ নো অপশ্যন আহিব তো ইয়েছ কৰিব নেক্সট আপোনাৰ ড্ৰিংকিং ৱাটাৰৰ চ'ৰ্চ আপুনি পানী ক'ৰ পৰা আনি পেলাই খায় ইয়াতে মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ যদি আপুনি টিউবৱেল বৰৱেল ইয়াৰ পৰা খায় যদি আপোনাৰ জল জীৱন মিছনৰ পৰা পানী আহে তেতিয়াহ'লে 1 নম্বৰটো হ'ব যদি টেপ ৱাটাৰ ফ্ৰম আনট্ৰিটেড চ'ৰ্চ মানে আপুনি ঘৰৰ মানে এনেকুৱা ধৰণৰ ক'ৰবাৰ পৰা পানী লয় য'ত পৰিশোধন কৰি পেলাই অহা নাই তেতিয়াহ'লে এইটো কুঁৱা হ'লে এইটো হেণ্ডপাম্প হ'লে এইটো তো এনেকৈ আপুনি অপশ্যনটো চিলেক্ট কৰিব তো মোৰ টিউবৱেল আৰু বৰৱেল অপশ্যনটো মোৰ কাৰণে এপ্লিকেবল ইয়াতে ফৰ্মখনৰ যা দি আছোঁ তো সেইটো দিম আৰু যদি এই পানীটো খোৱা পানীটো আপুনি ঘৰৰ বহুত দূৰৰ পৰা আনে তেতিয়াহ'লে 500 মিটাৰৰ ভিতৰত হ'লে নিয়াৰ দ্য প্ৰিমাইচেছ 500 মিটাৰতকৈ দূৰত হ'লে এৱে আৰু যদি আপুনি টাউন এৰিয়াত আছে আৰ্বান এৰিয়াত তেতিয়াহ'লে 100 মিটাৰৰ কণ্ডিশ্যনটো আহিব ইয়াতে বাকী আণ্ডাৰ দ্য উইদিন দ্য প্ৰিমাইচেছ যদি আপুনি ঘৰখনৰ ভিতৰৰ পৰা আছে মানে আপোনাৰ চৌহদৰ ভিতৰৰ পৰা পানীটো লয় মেইন চ'ৰ্চ অফ লাইটিং ইলেক্ট্ৰিচিটি নে চ'লাৰ মেক্সিমামৰ ইলেক্ট্ৰিচিটি হ'ব যদি আপুনি চ'লাৰ লগাই থৈছে আৰু লাষ্ট চ'লাৰ লগোৱাৰ পৰা এতিয়ালৈকে এবাৰো বিল দিব লগা হোৱা নাই তেতিয়াহ'লে আপুনি চ'লাৰ চিলেক্ট কৰিব এক্সেছ টু লেট্ৰিন যদি কেৱল আপুনি থকা ঘৰটোত আপোনাৰ সদস্যকেইজনৰ কাৰণে আছে লেট্ৰিনটো তেতিয়াহ'লে এক্সক্লুচিভলি ফৰ হাউজ ইউজ অনলি আৰু যদি বোলে আপুনি থকা ঘৰটোত আৰু বেলেগেও সেই লেট্ৰিনটো ইউজ কৰে তেতিয়াহ'লে শ্বেয়াৰ্ড হ'ব আৰু যদি বোলে ঘৰত নাই আপুনি পাব্লিকত যায় তেতিয়াহ'লে পাব্লিক লেট্ৰিন হ'ব আৰু একেবাৰে নাই যদি সেইটো অ'পেন হ'ব অ'পেনটো আপোনালোকে নকৰে আৰু সেইটো নিশ্চিত কথা টাইপ অফ লেট্ৰিন যদি ঘৰতে টেংকিটো আছে তেতিয়াহ'লে সেইটো চেপ্টিক টেংক যদি অলপমান দূৰলৈ টেংকিটো আছে লেট্ৰিনটো অলপ দূৰত আছে তেতিয়াহ'লে সেইটো পাইপ চিৱেৰ ছিষ্টেম বাকী এইকেইটা হ'ল টুইন পিট আৰু ছিংগল পিট লেট্ৰিন পিট মানে আগতে কিছুমান এনেকুৱা লেট্ৰিন আছিলে য'ত দুটা ৰাউণ্ড টাইপৰ বহাই থৈ দিয়া হয় টেংক সেইকেইটাৰ কাৰণে এইটো অপশ্যন বাকী ছাৰ্ভিচ লেট্ৰিন মানে কিছুমান ঠাইত য'ত লেট্ৰিনবোৰ যিখিনি কৰা হয় সেইখিনি ৰাতিপুৱা ছাৰ্ভিচ কৰি পেলাই চাফা কৰি দিয়া হয় তেনেকুৱা তাৰপিছত ইয়াতে এইটো আপোনালোকৰ মতে চিলেক্ট কৰিব যি হয় নেক্সট ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু আপোনাৰ গা ধোৱা পানী বাচন ধোৱা পানী এইবোৰ ক'ত যায় সেইটো ক'ত কানেক্ট হৈ আছে সেইটো চিলেক্ট কৰিব যদি আপোনাৰ এটা প্ৰপাৰলি ড্ৰেইন আছে বা পাইপ লগোৱা আছে তেতিয়াহ'লে ক্ল'জ ড্ৰেইনেজ যদি এনেই গাঁতা এটা নলা খান্দি থোৱা আছে তেতিয়াহ'লে অ'পেন ড্ৰেইনেজ আৰু যদি বোলে নাই এনেই যেনে তেনি গুচি যায় তেতিয়াহ'লে ন' ড্ৰেইনেজ তাৰপিছত বাথিং ফেচিলিটি এভেইলেবল উইদিন দ্য প্ৰিমাইচেছ যদি আপোনাৰ ঘৰৰ ভিতৰতে বা চৌহদটোৰ ভিতৰতে আছে তেতিয়াহ'লে বাথৰুম চিলেক্ট কৰিব আৰু বোলে আপোনাৰ দমকলৰ কাষত 4খন প্লাষ্টিক টানি পেলাই এনেই এটা বাথৰুম বনাই থোৱা আছে ওপৰত ছালখন নাই তেতিয়াহ'লে এনক্ল'জাৰ উইদাউট প্ৰুফ আৰু যদি একেবাৰে নাই অ'পেনত গা ধুৱে তেতিয়াহ'লে নোট ক্লিক কৰিব তাৰপিছত LPG ইয়াতে আহিব LPGৰ কণ্ডিশ্যনটোত চাব আপোনাৰ LPG কানেকশ্যন আছে নে নাই যদি আছে য়েছ কৰিব বাকী একো চাব লগা নাই তাৰপিছত আপুনি বেছি সময় কি ৰান্ধে ইয়াতে নেক্সট যিটো আছে মেইন ফিউল ইউজ ফৰ কুকিং যদি আপুনি LPG বনাই মেক্সিমাম টাইম তেতিয়াহ'লে LPG যদি বোলে আপুনি LPGটো আছে তথাপিও খৰি ব্যৱহাৰ কৰে তেতিয়াহ'লে ফায়াৰউড হ'ব আৰু এইখিনি কৰি পেলাই আপুনি 7 নেক্সট কৰি দিব ইয়াতে তাৰপিছত আকৌ আপোনাৰ ইয়েছ নোৰ অপশ্যন আহিব ইয়াতে ইয়েছ কৰি দিয়ক এইটো তাৰপিছত আপোনাৰ কেইটামান কুৱেশ্যন আহিব ইয়াতে এমেনিটিজ এছেট কি আছে এমেনিটিজটো হৈ গ'ল এছেট কি আছে যদি আপোনাৰ ৰেডিঅ' আছে তেতিয়াহ'লে পুৰণা যুগৰ ৰেডিঅ' তেতিয়াহ'লে সেইটো চিলেক্ট কৰিব যদি বোলে আপুনি ৰেডিঅ' মোবাইলত শুনে বা গাড়ীত শুনে তেতিয়াহ'লে এইটো মোবাইল আৰু স্মাৰ্টফোন হ'লে এইটো গাড়ী হ'লে এইটো বাকী যদি নুশুনে তেতিয়াহ'লে নো তাৰপিছত আপোনাৰ টেলিভিশ্যন আছেনে নাই টেলিভিশ্যনৰ কাৰণে এইটো অপশ্যন দূৰদৰ্শন ফ্ৰী ডিছ যদি আছে আপোনাৰ বা আদাৰ ডিছ বা DTH আছে বা কেবল কানেকশ্যন আছে যি আছে আপোনাৰ তেতিয়াহ'লে আৰু যদি আজিকালি যেনেকৈ জিঅ' ফাইবাৰ এইবোৰত ৱাইফাইত চলা হয় তেতিয়াহ'লে সেইটো হ'লে এনি আদাৰ তাৰপিছত এক্সেছ টু ইণ্টাৰনেট যদি আপুনি লেপটপ বা কম্পিউটাৰত ইণ্টাৰনেট ইউজ কৰে সেইটো দিব যদি মোবাইলত স্মাৰ্টফোনত ইউজ কৰে সেইটো দিব মানে যদি দুটা থাকে যিটোত বেছিকৈ ইউজ কৰে সেইটো দিব তাৰপিছত লেপটপ কম্পিউটাৰ যদি ঘৰত আছে যদি নাই তাৰপিছত টেলিফোন এণ্ড মোবাইল ফোন স্মাৰ্টফোন এইবোৰত যদি আপোনাৰ দুটা আছে দুটা দিব যদি দুটা নাই যিটো আছে সেইটো দিব ঠিক আছে তাৰপিছত
বাইচাইকেল স্কুটাৰ এইবোৰ বাইচাইকেল স্কুটাৰ এইবোৰ যদি আছে য়েছ কৰক কিমানখন আছে সেইবোৰৰ দৰকাৰ নাই কাৰ কাৰণে আছে সেইবোৰৰ দৰকাৰ নাই কাৰ জীপ ভেন যদি আছে য়েছ কৰক ইয়াতে ই ৰিক্সা ট্ৰেক্টৰ সেইবোৰ নোসোমায় অটো মাহিন্দ্ৰাৰ সেইকেইখন একো নোসোমায় ইয়াতে কেৱল কাৰ জীপ আৰু ভেন যদি আছে তেতিয়াহে সোমাব আৰু তাৰপিছত মেইন চিৰিয়েলছ কি খায় মেইনলি ৰাইচ হুইট জোৱাৰ বাজৰা মেইজ আৰু কিবা বেলেগ খায় নেকি তেতিয়াহ'লে এইটো চাব ইয়াতে যদি আপুনি যি খায় আৰু মুঠতে সেইটো আপুনি পুট কৰিব ইয়াতে তো মেক্সিমামে অসমৰ ৰাইচে খায় তো ৰাইচ পুট কৰি পেলাই ছেভ এণ্ড নেক্সট কৰি দিব তাৰপিছত য়েছ কৰিব এতিয়া আপোনাৰ গোটেই এই ছিটখন দেখা দিব আপুনি কি ফিল আপ কৰিলে প্ৰিভিউ হিচাপত দেখা দিব তাৰপিছত একদম লাষ্টত আপুনি দুটা অপশ্যন পাব এটা ছেভ এজ ড্ৰাফ্ট আৰু এটা পাব আপুনি ফাইনেল ছাবমিট যি কৰে এতিয়া সেইটো আপুনি কৰিব পাৰে মই ফাইনেল ছাবমিট কৰি আপোনাক দেখাই আছোঁ ফাইনেল ছাবমিট হৈ যোৱাৰ পিছত এনেকুৱা এটা ইনুমাৰেশ্যন আইডি দেখা পাব আৰু এই আইডিটো আপোনালোকে সযতনে ৰাখি থ'ব ঘৰত আপুনি নাথাকিলেও কোনোবা এজনক দি থৈ যাব যেতিয়া আপোনালোকৰ ঘৰলৈ ইনুমাৰেটৰ আহিব তেতিয়া তেখেতক এই আইডিটো দি দিলে তেখেতে আপোনাৰ গোটেই ডাটাখিনি এবাৰ ভেৰিফাই কৰিব আৰু তেখেতক সহযোগিতা কৰি পেলাই বাকী প্ৰচেছখিনি সম্পন্ন কৰিব থেংক ইউ শ্বেয়াৰ কৰিব ভিডিঅ'টো